লিখিতভাৱে আমি আশ্বাস পাইছোঁ, বিশ্বাস পাইছোঁ। আমি পূৰ্বে কৈছোঁৱে যে ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আশ্বাস প্ৰতিশ্ৰুতি প্ৰদান কৰিছে 90% জনজাতিকৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। প্ৰথম কথা, গকুল বৰ্মন এতিয়ালৈকে কোনো ৰাজনৈতিক দলত যোগদান কৰা নাই। দ্বিতীয় কথা, বৰ্তমান সময়ত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ গঠন কৰা সংক্ৰান্তক লৈ কিছু মতমালিন্য হৈছিল যদিও অৱশেষত বৃহৎ জাতিটোৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আমাৰ মাজত আলোচনা বিলোচনাৰ জৰিয়তে এক উভয় মতত আমি উপনীত হৈ পৰৱৰ্তী পৰ্যায়ৰ সিদ্ধান্ত আমি ইতিমধ্যে কৈছোঁ যে 29 জুলাই তাৰিখৰ পিছত আক্ৰাছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰি আমি আপোনালোকক আমাৰ সংবাদমেলৰ জৰিয়তে আমি ৰাজহুৱা কৰিম। আজি KAC বনাই দিলে, আজি অসম চৰকাৰৰ নেতৃত্বত বনাই দিলে আৰু আমাৰে কিছুমান শুভাকাংক্ষী যি জাতিৰ ক্ষেত্ৰত নিজকে আন্দোলন কৰা বুলি কয়, কিন্তু তেখেত কিছুমান স্বজাতি আজি জাতিক ভাল পোৱা বুলি কোৱা ডাঙৰ ডাঙৰ মাত মাতা ব্যক্তিয়ে আজি নিজৰ ক্ষুদ্ৰ ছাত্ৰৰ কাৰণে আজি কেছ কৰি KAC যিখিনি প্ৰক্ৰিয়া বন্ধ ৰাখিছে হ'ল। আৰু মোৰ আক্ৰাছুৰ কেন্দ্ৰীয় কমিটিৰ উপদেষ্টা, কেন্দ্ৰীয় কমিটি আক্ৰাছুৰ সাধাৰণ সম্পাদক গকুল বৰ্মন ডাঙৰীয়া, কেন্দ্ৰীয় কমিটি গছ মহিলা সমিতিৰ সভানেত্ৰী, লগতে মোৰ আক্ৰাছুৰ সমূহ বিষয়ববীয়াগিলা যে আজি এই সংবাদমেল পতাৰ উদ্দেশ্যই হ'ল যে যোৱা আমাৰ কিছুদিন আগত যিখিনি আক্ৰাছুৰ মাজত ৰাইজৰ মাজত কিবা এটা মেছেজ গৈছিল যে কিবা বিভাজন হ'ব, কিবা কিবি হ'ব, তেনেধৰণৰ কথা আছিল। যি কি নহওক, আক্ৰাছু কোনোদিনৰ বিভাজন হোৱা নাই। জাতিৰ স্বাৰ্থত আমি সদায় ঐক্যবদ্ধ হৈ কাম কৰিম। হয়তো কিবা কাৰণে অলপ মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে, এইটো বেলেগ কথা। যি কি নহওক, আমি পুনৰ জাতিটোৰ স্বাৰ্থত আমি সকলোৱে মিলি একগোট হৈ আমি নিশ্চয় আমাৰ যিখিনি প্ৰাপ্য অধিকাৰ, সেই প্ৰাপ্য অধিকাৰ চৰকাৰৰ ওচৰত উত্থাপন কৰি আহিছোঁ। আৰু যেতিয়ালৈ আমাৰ এই দাবীসমূহ পূৰ্ণ পৰ্যায়ৰ বা ফুলফিল নহয়, জনজাতিকৰণ, তেতিয়ালৈ আমাৰ এই আন্দোলনটো চলি থাকিব। আৰু লগতে আমাৰ ঐতিহাসিক যিখিনি কমতাপুৰ, এই কমতাপুৰ নোহোৱালৈ আমাৰ কোচ কাউন্সিল জনসাধাৰণে আন্দোলন কৰি যাব। আৰু ইয়াৰ লগে লগে বিশেষকৈ আমি বাৰে বাৰে কৈ আহিছোঁ যে KAC সংক্ৰান্তত যে চৰকাৰে আজি গঠন কৰি আজি প্ৰায় 3 মাহমান হ'ল না, 3 মাহমান হ'ল, কিন্তু আজিলৈ কোনো ধৰণৰ পদক্ষেপ নল'ল। মই ভাবোঁ যাতে চৰকাৰে কোচ কাউন্সিল উন্নয়নৰ নামত যিটো মানে গঠন কৰিছিল অট'নমাছ কাউন্সিল, সেই অট'নমাছ কাউন্সিলখন অতি সোনকালে পুনঃক্ষম কৰাৰ কাৰণে যাতে যাৱতীয় ব্যৱস্থা লয়। আৰু ইয়াৰ লগে লগে আমাৰ যিটো আগন্তুক জাতিৰ স্বাৰ্থত যিটো মানে গঠন হৈছিল আক্ৰাছু 1990 চনৰ 29 জুলাইত, আৰু আজিলৈ প্ৰায় অহা 31 তাৰিখত আমাৰ 31 বছৰত ভৰি দিব। আৰু আমি সেইকাৰণে কেন্দ্ৰীয়ভাৱে আক্ৰাছুৰ প্ৰতিষ্ঠা দিৱসটো আমি কেন্দ্ৰীয় আক্ৰাছুৰ মুখ্য কাৰ্যালয়ত পাতিবলৈ ব্যৱস্থা লৈছোঁ। আৰু ইয়াৰ লগে যিহেতু ক'ভিড পৰিৱেশ, যিটো ক'ভিডৰ যিটো পেণ্ডেমিক যিটো মানে চলি আছে, হয়তো আমাৰ বিভিন্ন জিলাৰ আমাৰ প্ৰতিনিধিসকলে আহিব নোৱাৰিব বা জিলা পৰ্যায়ৰ বিষয়ববীয়াসকল আহিব নোৱাৰিব। আৰু তেওঁলোকে যাতে এই আক্ৰাছুৰ 21তম প্ৰতিষ্ঠা দিৱসটো তেওঁলোকৰ নিজা নিজা জিলাত পালন কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু আঞ্চলিক পৰ্যায়তো যদি জিলা পৰ্যায়ত অহাৰ কাৰণে কিছু অসুবিধা থাকে, অলপ দূৰ হয়, তেওঁলোকে যাতে মানুহ ছ'চিয়েল ডিষ্টেঞ্চিং মানি চলি তেওঁলোকে আঞ্চলিক পৰ্যায়ত যাতে আমাৰ এই কেন্দ্ৰীয় আক্ৰাছুৰ যিটো প্ৰতিষ্ঠা দিৱস তেওঁলোকে পালন কৰে। এইখিনিকে আজি মোৰ সংবাদমেলৰ জৰিয়তে কৈছোঁ। আৰু এটা বিশেষ, যিহেতু কিছুদিন আগতে চিৰাং জিলাতো কিছু আমাৰ মাজত কিছু যদিও হেৰি হোৱা নাই, যিটো আগৰ কমিটি আছিল তেওঁলোকে নিশ্চয় সেই কমিটিখনে বাহাল থাকিব আৰু তেওঁলোকে কাম কাজ চলাই চাব। আৰু নিশ্চয় অধিৱেশনত সুন্দৰভাৱে যাতে আমি চিৰাং জিলাৰ লগতে আমি কেন্দ্ৰীয় আক্ৰাছুৰ নিশ্চয় আমি প্ৰতিষ্ঠা দিৱসৰ দিনাখনে আমি এক্সিকিউটিভ এটা আমি মিটিঙৰ মানে এটা তাৰিখ ল'ম। আৰু সেই মিটিঙতে নিশ্চয় আমি আমাৰ যিটো আমি সামূহিকভাৱে যিটো কাৰ্যসূচী কিছুদিন আগতে আমি লোৱা হৈছিল, তেতিয়া যে মানে চিঠি প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ লিখাৰ এটা হেৰি আছিল, কাৰ্যসূচী আছিল জনজাতিকৰণ কমতাপুৰ ক্ষেত্ৰত, সেইটো আমি সামূহিকভাৱে স্থগিত ৰাখিছোঁ। আৰু সেইদিনাখনে আমি প্ৰতিষ্ঠা দিৱসৰ দিনাই নেক্সট মিটিঙত এই আমাৰ যিটো এডুকেশ্যন প্ৰগ্ৰাম আছিল সামূহিকভাৱে ৰেজিষ্টাৰ কৰা, হয়তো নিশ্চয় আমি নেক্সট এক্সিকিউটিভ যেতিয়া হ'ব সেই তাতে আমি হয়তো ব্যৱস্থা ল'ম। তো এইখিনিয়ে, যি কি নহওক মই সকলোকে অনুৰোধ জনাওঁ যাতে আমি ঐক্যবদ্ধভাৱে আমাৰ যিটো জাতীয় স্বাৰ্থত আমি সকলোৱে মিলি যাতে আমি স্বাৰ্থখিনি আমি ফুলফিল কৰিব পাৰোঁ। এইখিনিকে মই
গোটেই আমাৰ কোচ-ৰাজবংশী জনসাধাৰণক আহ্বান জনাই আজি মই এই সংবাদমেল এইখিনিতে মোৰ ক'ব লগাখিনি সমাপ্ত কৰিলোঁ। ধন্যবাদ। সকলৰ যি দীৰ্ঘদিনীয়া দাবী কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু জনজাতিকৰণৰ লগতে অন্যান্য যি আমাৰ দাবী আছে দাবীসকলক লৈ আক্ৰাসীয়ে দীৰ্ঘদিনৰ পৰা আন্দোলন কৰি আছিল আৰু একেবাৰে শেষত আমাৰ যোৱা যিটো আমাৰ শ্বহীদ দিৱস আছিলে শ্বহীদ দিৱসত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মানে বৰ্তমান অসমৰ চিফ মিনিষ্টাৰ তেখেতে প্ৰতিশ্ৰুতি দিছিলে যে কোচ ৰাজবংশীসকলক অট'নমাছ কাউন্সিল গঠন কৰা হ'ব আৰু গঠন কৰি অলৰেডি দিলে আৰু আমাৰ কোচ ৰাজবংশীসকলৰ আন্দোলনত যিসকলে মৰিছে তেখেতসকলৰ পৰিয়ালক এটাকৈ চাকৰি আৰু 5 লাখকৈ এক্সিলেণ্ট সাহায্য দিব। কিন্তু যি বাজেট অধিৱেশন হৈ গ'ল এই বাজেটত আমি দেখিবলৈ নাপালোঁ। গতিকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আহ্বান জনাম যে তেখেতে আজি 3 মাহমান হৈ গ'ল যিটো বিধানসভা নিৰ্বাচনত চৰকাৰ গঠন কৰাৰ পিছতে আমি কিছুমান তেখেতৰ কাৰ্যসূচী আমি দেখিবলৈ পাইছোঁ আৰু অসমৰ কাৰণে বিশেষ কিছুমান কাৰ্যসূচী তেখেতে লৈ আছে। আমি তাৰ কাৰণে তেখেতক ধন্যবাদ জনাইছোঁ আৰু ধন্যবাদ জনাই আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আহ্বান জনাইছোঁ যে কোচ ৰাজবংশীসকলে যিবিলাক প্ৰতিশ্ৰুতি তেখেতে দিছিলে এই প্ৰতিশ্ৰুতিবিলাক যে আখৰে আখৰে পালন কৰি যাতে কোচ ৰাজবংশীৰ সমস্যাখিনি সমাধান কৰে। আজি KAC বনাই দিলে, আজি অসম চৰকাৰৰ নেতৃত্বত বনাই দিলে আৰু আমাৰে কিছুমান শুভাকাংক্ষী যি জাতিৰ স্বাৰ্থত নিজকে আন্দোলন কৰা বুলি কয় কিন্তু তেখেতসকলে আজি KAC এটা নগণ্য আমাৰ এটা ক্ষমতা এই ক্ষমতাখিনি আমাক দিছে আৰু আমি এটা 30জনীয়া বডি আমাক বনাই দিছিলে। বডিখনে আমাৰ 30টা সমষ্টি আমি গঠন কৰি 6 মাহৰ ভিতৰত জমা দিলে তাতে ইলেকশ্যন হ'লহেঁতেন। কিন্তু আমাৰে কিছুমান স্বজাতি আজি জাতিক ভাল পোৱা বুলি কোৱা ডাঙৰ মাত মাতা ব্যক্তিয়ে আজি নিজৰ ক্ষুদ্ৰ ছাত্ৰৰ কাৰণে আজি কেছ কৰি KAC যিখিনি প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াখিনি বন্ধ ৰাখিছে। মই তেখেতসকলক আহ্বান জনাইছোঁ আজি প্ৰেছ মিটৰ জৰিয়তে যিসকলে কেছ কৰিছে নিজৰ ব্যক্তি স্বাৰ্থ বাদ দি জাতিৰ স্বাৰ্থত বৃহত্তৰ স্বাৰ্থত কেছটো উঠাই ল'ব লাগে আৰু কোচ ৰাজবংশীসকলৰ যি আংশিক আমাক যি এটা ক্ষমতা দিছে এই ক্ষমতাটোক আমি যাতে আগবঢ়াই লৈ যাব পাৰোঁ আজিৰ প্ৰেছ মিটৰ জৰিয়তে মই তেখেতসকললৈ আহ্বান জনাইছোঁ আৰু লগতে অসম চৰকাৰক আহ্বান জনাইছোঁ যে কোচ ৰাজবংশীসকলক যি অট'নমাছ কাউন্সিল দিলে এই কাউন্সিলখন অতি সোনকালে যি সমস্যাৰ সৃষ্টি সেইখিনি মানে ফুলফিল কৰি আমাৰ KAC যিখন কমিটি বনাই দিছে কমিটিখন মানে কিবা অভাৰটেকিং কৰি সিহঁতক কাৰ্যসূচীটা আগবঢ়াই যাতে লৈ যাব পাৰে তাৰে ব্যৱস্থা কৰি দিব লাগে। আৰু লগতে আমি এই KAC গঠন কৰাৰ পিছে আমাৰ আক্ৰাসৰ মাজত অলপ এটা ভুল এটা মেছেজ আহিছিলে ৰাইজৰ লগতে আমাৰ আক্ৰাসসকলৰ মাজতো এটা ভুল বুজাবুজি হৈছিলে যাৰ কাৰণে মাজতে আমাৰ মাজত অলপ দূৰত্ব বজাই ৰাখিছে মানে দূৰত্ব বজাই ৰাখিবলৈ আমি বাধ্য হৈছিলোঁ। কিন্তু আমি এই আলোচনাৰ মাজত বৃহৎ জাতিৰ স্বাৰ্থত আমাৰ যি ভুল বুজাবুজি আছিল এই ভুল বুজাবুজিখিনি আজি নোহোৱা হৈছে। আমি একেখন টেবুলত একেলগে আমি বৃহত্তৰ স্বাৰ্থত কোচ ৰাজবংশীৰ স্বাৰ্থত আমি যাতে কোচ ৰাজবংশীসকলৰ সমস্যা চৰকাৰৰ পৰা কাঢ়ি আনিব পাৰোঁ আৰু তাৰে সুচিন্তাৰে আমি আক্ৰাসী আকৌ একত্ৰিত হৈ অনাগত দিনত আমাৰ প্ৰতিষ্ঠা দিৱস আহি আছে। এই প্ৰতিষ্ঠা দিৱস আমি ইয়াত কেন্দ্ৰীয়ভাৱে আমাৰ উপস্থিতি পালন কৰি আমি ভৱিষ্যতে আমাৰ যি কাৰ্যসূচী আমি ল'ব লগা আছে বা অলৰেডি কিছুমান কাৰ্যসূচী ঘোষণা কৰা হৈছিলে কিন্তু আজি প্ৰেছ মিটৰ জৰিয়তে প্ৰেছিডেণ্ট মহোদয়ে কোৱাৰ দৰে কাৰ্যসূচীখিনি আপাতত স্থগিত ৰাখিছে। আমি 29 তাৰিখে নিশ্চিতভাৱে আগন্তুক দিনত কোচ ৰাজবংশীসকলৰ যি সমস্যা এই সমস্যাখিনি সমাধান কৰাৰ কাৰণে নিশ্চয় আমি কাৰ্যসূচী ঘোষণা কৰিম আৰু তাৰ কাৰণে মই সমূহ কোচ ৰাজবংশী ৰাইজক আহ্বান জনাম যে আপোনালোক সকলোৱে একত্ৰিত হওক যে কোচ ৰাজবংশীসকলে আক্ৰাসী যিমান দিনলৈকে কোচ ৰাজবংশীৰ সমস্যাবিলাক সমাধান কৰিব নোৱাৰিব সিমান দিনলৈকে আন্দোলন তীব্ৰ গতিত চলাই থাকিব। আক্ৰাসুৰ মুখ্য কাৰ্যালয়ত আজি অনুষ্ঠিত হোৱা সংবাদমেলত উপস্থিত থকা আক্ৰাসুৰ উপদেষ্টা ডাঙৰীয়া সভাপতি ডাঙৰীয়া প্ৰমুখ কৰি আক্ৰাসুৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াসকল আজিৰ এই সংবাদমেলত উপস্থিত থকা মোৰ প্ৰিয় সাংবাদিক বন্ধুসকল ইতিমধ্যে সভাপতি আৰু আমাৰ উপদেষ্টা ডাঙৰীয়াই আপোনালোকৰ আগত মন্তব্য দাঙি ধৰিছেই আজিৰ এই সংবাদমেলৰ বিষয়ে। সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা তথা আক্ৰাসুৰ ঐতিহাসিক পৃথক কমতাপুৰ ৰাজ্য আৰু জনজাতিকৰণৰ ন্যায্যৰ দাবী সুদীৰ্ঘদিন ধৰি আমি আন্দোলন কৰি আছিলোঁ আৰু এই আন্দোলনৰ পৰিণতিত শেহতীয়াভাৱে অসম চৰকাৰে কোচ ৰাজবংশীসকলৰ এই দাবীক সঁহাৰি জনাই আন্তৰিকতাৰে লৈ
জনজাতিকৰণৰ বিষয়টো লৈ কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া মন্ত্ৰীগোটৰ সৈতে কেইবাবাৰো আলোচনা অনুষ্ঠিত হৈছিল আৰু ইতিমধ্যে আমাৰ কাৰণে সৌভাগ্য যে কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া মন্ত্ৰীগোটৰ অধ্যক্ষ তথা পূৰ্বৰ স্বাস্থ্য শিক্ষা বিত্তমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বৰ্তমান সময়ত অসমৰ মুখ্যমন্ত্ৰী আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে যোৱা বিধানসভা নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰি যি জনজাতিকৰণৰ প্ৰক্ৰিয়া ইতিমধ্যে 90% সম্পূৰ্ণ হোৱাৰ যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে 10% বাকী আছে আৰু এই 10%ৰ ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সৈতে আমি আপোনালোকে সকলোৱে জানে যে কোভিড পৰিস্থিতিৰ সময়ত মাজতো আজি বিধানসভা নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পিছত তেওঁ শপত গ্ৰহণ কৰি 3 মাহ ধৰি কোভিড প্ৰটকলৰ নিয়ম নীতিৰ মাজেৰে বৰ্তমান সময়ত আমাৰ ৰাজ্য চলি আছে তাৰ মাজতো আমি এই জটিল পৰিস্থিতিত আমাৰ কচনচুৰি জনগোষ্ঠীৰ যি দীৰ্ঘদিনীয়া দাবীসমূহ আছে এই দাবীসমূহ আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৈতে কেইবাবাৰো আমি আলোচনা কৰিছোঁ জনজাতি মন্ত্ৰী ডাঙৰীয়াৰ সৈতেও আমি কেইবাবাৰো আলোচনা কৰিছোঁ আৰু তেওঁলোকে আমাক পৰা অলপ সময় বিচাৰিছে যিহেতুকে এইখিনি সময়ত এটা চূড়ান্ত পৰ্যায়ৰ ইতিমধ্যে আনুষ্ঠানিকতা সম্পূৰ্ণ হৈছে জনজাতিকৰণৰ বিষয়টো লৈ অকল আনুষ্ঠানিকতা কিছু বাকী আছে কোভিড প্ৰটকলৰ অলপ হাম কটাৰ লগে লগে আমাৰ এই জনজাতিকৰণৰ বিষয়টো অসম চৰকাৰে গুৰুত্ব সহকাৰে লৈ মন্ত্ৰীগোটৰ প্ৰতিবেদন কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিবলৈ আমি আশা কৰিছোঁ আৰু আমাক ইতিমধ্যে আশ্বাস প্ৰদান কৰিছে গতিকে আমাৰ সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি মিত্ৰজোঁটৰ চৰকাৰখনৰ প্ৰতি তেওঁলোকে বিধানসভাত দিয়া প্ৰতিশ্ৰুতি অনুসৰি খুব কম সময়ৰ ভিতৰতে জনজাতিকৰণৰ সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত বাস্তৱসন্মত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি সকলোৱে জানো যে কমতাপুৰ ৰাজ্যৰ নামাকৰণে আমি সুদীৰ্ঘদিন ধৰি আন্দোলন কৰি আছিলোঁ আৰু শেহতীয়াভাৱে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ নামাকৰণেৰে ইতিমধ্যে এখন অবিভক্ত গোৱালপাৰা জিলাৰ 4খন জিলাক লৈ অন্তৰ্বৰ্তী পৰিষদ গঠন কৰি দিছে আৰু এই অন্তৰ্বৰ্তী পৰিষদৰ গঠন কৰাৰ পিছত নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ কাৰণে কিছু লেহিমীয়া হৈছিল আমাৰ মাজতো বহুতো এই কমতাপুৰ স্বায়ত্তশাসিত পৰিষদত অন্তৰ্ভুক্ত হোৱাৰ কাৰণে বিচাৰিছিল যদিও কিন্তু সীমিত সংখ্যা থকাৰ কাৰণে আজি তেওঁলোকক আমি অন্তৰ্ভুক্ত কৰিব পৰা নাই তেওঁলোকৰ মনৰ বেদনা দুখ আমি অনুভৱ কৰিছোঁ আমিও দুখিত হৈছোঁ কিন্তু যিহেতুকে এইখন ইণ্টেৰিয়াম কমিটি হয় এইখন কমিটিৰ জৰিয়তে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদখন গঠন কৰাৰ কাৰণে আমাৰ কচনচুৰি জনগোষ্ঠীৰ বিভিন্ন সংগঠনৰ বিষয়ববীয়াসকলক লৈ এই কমতাপুৰ স্বায়ত্তশাসিত পৰিষদখন গঠন কৰি দিছে গতিকে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদখনৰ গঠন কৰাৰ লগে লগে এতিয়া আমাৰে কচনচুৰি জনগোষ্ঠীৰে কিছুমান ব্যক্তিয়ে হাইকোৰ্টৰ দ্বাৰস্থ হৈছে আৰু যাৰ পৰিণতিত বৰ্তমান সময়ত আমি শপত গ্ৰহণ কৰিব পৰা নাই কিন্তু আমি অচিৰে শপত গ্ৰহণৰ ক্ষেত্ৰত আমি আইনগতভাৱে আৰু আমাৰ বৰ্তমান সময়ত কৰণীয় কাম আমি ইতিমধ্যে কৰি আছোঁ গতিকে আমি আশা কৰিছোঁ যে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ সমস্যা সমাধানৰ লগতে আৰু কচনচুৰি ডেভেলপমেণ্ট কাউন্সিলৰ ইতিমধ্যে 25জনীয়া তালিকাৰে এখন কচনচুৰি ডেভেলপমেণ্ট কাউন্সিল গঠন কৰিছে
সেই কচুমতি ডেভেলপমেণ্ট কাউন্সিলখনতো বিভিন্ন জিলাৰ আমাৰ প্ৰতিনিধি বাদ পৰিছে আৰু আমি যিহেতুকে দাবী কৰাৰ পিছতে কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰি ডেভেলপমেণ্ট কাউন্সিলসমূহ বৃদ্ধি কৰাৰ সদস্যৰ সংখ্যা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে কচুমতি ডেভেলপমেণ্ট কাউন্সিলখন 45জনীয়া কমিটি গঠন কৰাৰ কাৰণে ইতিমধ্যে আমি আহ্বান জনোৱাৰ পৰিণতিত অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। গতিকে কোভিড প্ৰট'কল আৰু আমাৰ মাজৰ পৰা আমাৰ তালিকাসমূহ দাখিল কৰাৰ লগে লগে পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে কচুমতি ডেভেলপমেণ্ট কাউন্সিলখনকো পুনৰ সদস্যৰ সংখ্যা বৃদ্ধি কৰাৰ কাৰণে চিন্তা চৰ্চা কৰিছে। গতিকে আমি আশা কৰিছোঁ যে কমতাপুৰ দাবীটো অসম চৰকাৰে যি ধৰণে বৰ্তমান সময়ত বড়ো ভাইসকলৰ সমস্যাটো গুৰুত্ব সহকাৰে লৈ আলোচনাৰ মজিয়ালৈ লৈ আহি সমস্যাসমূহ সমাধান কৰাৰ কাৰণে এখপকৈ আগবাঢ়িছে, ঠিক একেধৰণে আমাৰ কমতাপুৰ ৰাজ্যৰ দাবীটোকো অসম চৰকাৰৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰৰ সৈতে ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰি কমতাপুৰৰ সমস্যাটো সমাধান কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব বুলি। গতিকে আমি আশা কৰিছোঁ যে আজিৰ এই জাতিটোৰ সন্দিক্ষণত আমাৰ মাজত ইতিমধ্যে বিভিন্ন ধৰণৰ ৰাইজৰ মাজত এটা বাৰ্তা গৈছিল যে আমাৰ মাজত বিভাজিত হৈছে। গতিকে অতিকে দুৰ্ভাগ্যজনক কিছুমান কচুমতি জনগোষ্ঠী বিৰোধী তেওঁলোকৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে আক্ৰাচুৰ মাজত বিভাজন হোৱা বুলি অপপ্ৰচাৰ চলাইছে আৰু ইয়াক আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। আৰু আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে অকল আক্ৰাচুৰ নহয়, কচুমতি জনগোষ্ঠীৰ যিমান জাতীয় দল সংগঠন আছে আমি সকলোৱে ঐক্যবদ্ধ হৈ জনজাতিকৰণৰ লগতে কমতাপুৰৰ দাবীটোক গুৰুত্ব সহকাৰে লৈ আমি ঐক্যবদ্ধভাৱে আমি আলোচনাত অংশগ্ৰহণ কৰি আমাৰ সমস্যাটো সমাধান কৰাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিম। গতিকে আজিৰ এই সংবাদমেলৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ যে অহা 24 তাৰিখৰ তথা অহা কাইলৈ আমি আক্ৰাচুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিব বিচাৰিছিলোঁ, কিন্তু বিশেষ কাৰণবশতঃ আমি সাময়িকভাৱে অহা কাইলৈৰ কাৰ্যনিৰ্বাহক সভাখন স্থগিত ৰাখি আমি পৰৱৰ্তী অহা 29 জুলাই তাৰিখে অনুষ্ঠিত হ'বলগীয়া আক্ৰাচুৰ 31তম প্ৰতিষ্ঠা দিৱস আমি বঙাইগাঁও জিলাৰ বৰপৰাস্থিত আক্ৰাচুৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিতভাৱে অনুষ্ঠিত কৰিম আৰু সেইদিনাখনে আমি আলোচনা কৰি পৰৱৰ্তী আমাৰ আক্ৰাচুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ আমি দিন তাৰিখ আমি সংবাদ মাধ্যমৰ জৰিয়তে বা আমাৰ জিলা সমিতি কেন্দ্ৰীয় সমিতিসমূহলৈ আমি প্ৰেৰণ কৰিম। গতিকে পৰৱৰ্তী পৰ্যায়ত কমতাপুৰ জনজাতিকৰণ, কচুমতি ভাষা, সংস্কৃতি আদিকে কৰি আমি কচুমতি জনগোষ্ঠীৰ বিভিন্ন ক্ষেত্ৰত থকা কচুমতি জনগোষ্ঠীৰ বিশিষ্ট ব্যক্তিসকলক লগত লৈ কেনেকৈ ধৰণে আক্ৰাচুই আগবাঢ়ি যাব এই ক্ষেত্ৰত আমি আলোচনা বিলোচনা কৰিম। গতিকে আমি সেইকাৰণে ক'ব বিচাৰিছোঁ যে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদক লৈ যি আক্ৰাচুৰ মাজত বিভাজন হোৱা বুলি অপপ্ৰচাৰ চলিছে এয়া সম্পূৰ্ণ ভুৱা, ইয়াত কোনো বিভাজন নাই। আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ গঠন কৰাৰ ক্ষেত্ৰত যি অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে তাক আমি আদৰণি জনাইছোঁ আৰু অচিৰেই এই ক্ষেত্ৰত যি যাৱতীয় কাম কাজ আছে এই কাম কাজখিনি কৰাৰ ক্ষেত্ৰত ইতিমধ্যে আমি সকলো কাউন্সিলসমূহ যোগাযোগত আছোঁ। ইতিমধ্যে কোনো ধৰণৰ কাউন্সিলৰ কাম কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা নাই, অকল বাজেট ধাৰ্য কৰিছে। গতিকে পৰৱৰ্তী পৰ্যায়ত প্ৰতিখন কাউন্সিলকে সুকীয়াকৈ বাজেট সেই কাউন্সিলসমূহত প্ৰদান কৰিব। গতিকে আমি আশা কৰিছোঁ যে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদখনতো এক শকত ধনৰ পুঁজি আবণ্টন দি এই অধ্যুষিত অঞ্চলত শৈক্ষিক, সামাজিক, সাংস্কৃতিক দিশত, অৰ্থনৈতিক দিশত কচুমতি জনগোষ্ঠীটো আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত চৰকাৰে আমাক সুবিধা প্ৰদান কৰিব। আৰু অসম চৰকাৰে যি শেহতীয়াভাৱে 1 লাখ নিবনুৱা যুৱক যুৱতীক সংস্থাপন কৰাৰ কাৰণে যি চাকৰিৰ ব্যৱস্থা কৰিব বিচাৰিছে, আমি আজিৰ এই সংবাদমেলৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি আহ্বান জনাব বিচাৰিছোঁ। বিশেষভাৱে অসমৰ নামনি অসমত যিহেতুকে আমাৰ শিক্ষা দীক্ষাৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰত আমি পিছুৱাই আছোঁ আৰু এই ক্ষেত্ৰত
কচুংচি জনগোষ্ঠীৰ যুৱক যুৱতীসকলৰ নিবনুৱা সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত আমাৰ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদতে বুলি নহয়, নামনি অসমত 10,000 কচুংচি যুৱক যুৱতীক সংস্থাপন কৰাৰ কাৰণে আমাক সুকীয়াকৈ এটা ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ আজিৰ এই সংবাদমেলৰ জৰিয়তে। গতিকে আজিৰ এই সংবাদমেলৰ জৰিয়তে এইখিনি কথাকে কৈ সদৌ শেষত সংবাদমেলৰ মোৰ বক্তব্য ইমান সামৰণি মাৰিছোঁ। ইতিমধ্যে আমাৰ কেইবালানিও আলোচনা অনুষ্ঠিত হৈছে চৰকাৰৰ সৈতে, আৰু আলোচনা অনুষ্ঠিত হোৱাৰ পৰিণতিত আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে ক'ভিড প্ৰট'কলৰ পৰিস্থিতি চলি থকাৰ সময়ত যদি আমি আন্দোলনৰ কাৰ্যসূচী আৰু আমাৰ যি আলোচনা প্ৰক্ৰিয়া ইতিমধ্যে চূড়ান্ত পৰ্যায়ত উপনীত হৈছে, তাতে যাতে কোনো ধৰণৰ ব্যাঘাত নঘটে, আলোচনা আন্দোলন পৰিৱেশ পৰিস্থিতি সম্পৰ্কে লৈ আমি পৰৱৰ্তী পৰ্যায়ত সেই আলোচনাখিনি আমি আগবঢ়াই লৈ যাম। আৰু সেয়েহে আমি বৰ্তমান যি আমাৰ পূৰ্বে ঘোষিত আন্দোলনৰ কাৰ্যসূচী হাতত গ্ৰহণ কৰিছিল, সেই আন্দোলনৰ কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰাখি অচিৰেই অহা 29 তাৰিখৰ আগত নহ'লে পিছত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৈতে আমাৰ আক্ৰাছু মহিলা সমিতি চিলাৰায় সেনাৰ এটা প্ৰতিনিধি দল গৈ আমি সাক্ষাৎকাৰ কৰি পৰৱৰ্তী আলোচনাৰ পিছত আমি আমাৰ আক্ৰাছুৰ সিদ্ধান্ত আমি আকৌ ঘোষণা কৰিব আমি আপোনালোকৰ জৰিয়তে। নিশ্চিতভাৱে আমি আশ্বাস পাইছোঁ, বিশ্বাস পাইছোঁ। আমি পূৰ্বে কৈছোঁৱে যে ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আশ্বাস প্ৰতিশ্ৰুতি প্ৰদান কৰিছে 90% জনজাতিকৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে, চূড়ান্ত আলোচনা সিদ্ধান্ত সলনি হৈছে। অকল এতিয়া আপোনালোকে সকলোৱে জানে যে মন্ত্ৰীগোটৰ কেইবাজনো বৰ্তমান সময়ত মন্ত্ৰীত নাই। এতিয়া পূৰ্বে আহ্বায়ক আছিল চন্দন বৰ্মা ডাঙৰীয়া, তেওঁ এইবাৰ বিধানসভাত পৰাজিত হৈ থাকিল। আমাৰ ফণীভূষণ চৌধুৰী ডাঙৰীয়াও মন্ত্ৰীগোটত মেম্বাৰ আছিল, তেওঁ মন্ত্ৰিত্বত নাই। নৱদলে মন্ত্ৰিত্বত আছিল, তেওঁ মন্ত্ৰিত্বত নাই। গতিকে অচিৰেই আকৌ উচ্চ পৰ্যায়ৰ এই মন্ত্ৰীগোটৰ পূৰ্বে যি মন্ত্ৰীগোটৰ সদস্যসকল আছিল, আহ্বায়কসকল আছিল, এই ক্ষেত্ৰত এই মন্ত্ৰীগোটক গঠন কৰি তেওঁলোকে জনজাতিকৰণৰ যি চূড়ান্ত পৰ্যায়ৰ প্ৰতিবেদন তালিকা প্ৰস্তুত কৰিব লাগে, সেই ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰি প্ৰেৰণ কৰিব বুলি আমাক আশ্বাস প্ৰদান কৰিছে। আপোনালোকক অপসাৰণ কৰা বুলি কৈছিলে, তাৰপিছত নতুন কাৰ্যসূচী ঘোষণা কৰিছিলে। হঠাৎ আপোনালোকৰ কাৰ্যসূচী আন্দোলনৰ লোৱাৰ লগে লগে আপোনালোকে আজি আৰু সমিলমিল হোৱা বুলি কৈছে। গতিকে আমি কি ভাবিম? গকুল বৰ্মন ৰাজনৈতিক নেতাৰ লগত হলিগলি কৰি ফুৰা দেখিছিলে চবে, যাৰ ফলত ৰাইজৰ লগত এটা বিভ্ৰান্তি সৃষ্টি হৈছিল। গতিকে গকুল বৰ্মন এতিয়া আক্ৰাছুৰ সাধাৰণ সম্পাদক নে ৰাজনৈতিক নেতা নে KFCৰ কিবা হয়, এইটো স্পষ্ট হয়। প্ৰথম কথা, গকুল বৰ্মন এতিয়ালৈকে কোনো ৰাজনৈতিক দলত যোগদান কৰা নাই। দ্বিতীয় কথা, বৰ্তমান সময়ত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ গঠন কৰা সংক্ৰান্তক লৈ কিছু মতমালিন্য হৈছিল যদিও অৱশেষত বৃহৎ জাতিটোৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আমাৰ মাজত আলোচনা বিলোচনাৰ জৰিয়তে এক উভয় মতত আমি উপনীত হৈ পৰৱৰ্তী পৰ্যায়ৰ সিদ্ধান্ত আমি ইতিমধ্যে কৈছোঁ যে 29 জুলাই তাৰিখৰ পিছত আক্ৰাছুৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰি আমি আপোনালোকক আমাৰ সংবাদমেলৰ জৰিয়তে আমি ৰাজহুৱা কৰিম।